আলহী হাই হাই আমি টিটি গৈ আছো নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোৰে ভাল আৰু মোৰ ভালেই আজি হৈছে দেওবাৰ আৰু আজি আমাৰ এটা প্লেনিং আছে ফটো মৰা প্লেনিংটা আচলতে বতৰটো বহুত বেয়া কিন্তু ভাবিছোঁ হ'লেও মাৰিম আৰু যিহেতু আমাৰ কাৰেণ্ট নাই ৰাতিপুৱাৰ পৰা সেইটো কাৰণে মোক খিৰিকী মুখত ওলাই পিনে ভিডিঅ'টো বনাব লগা হৈছে লাহে লাহে মানুহবোৰ ৰেডি হৈছে আৰু ফটো মাৰিবৰ কাৰণে আমি ভাবিছোঁ কাৰেণ্ট ঘৰতে ফটোটো মাৰিমগৈ তো গা চা ধুই মেলি আজৰি হৈ পিনে দেখাম আৰু উলিয়াই থৈছোঁ বাই বাই গাইজ এতিয়া মই বাহিৰত গম ওলামগৈ কাৰেণ্ট নাই সেইটো এতিয়া বাহিৰত অলপমান ষ্টাইল কৰি চাওঁ বুলি ভাবিছোঁ তো আমি ওলাই মেলি ৰেডি এয়া আমাৰ স্কাইলি বাইৰে ওলাব পৰা নাই ৱাও ধুনীয়া লাগিছে মই মাস্কখন লৈ আহা হাই স্কাইলি হাই কৃষ্ণ নমস্কাৰ মৰমৰ দীপশিখা বাইদেউ আইনা চাইনা লৈ আহিলে মোৰ মাস্কখন লৈ আহ আমাৰ তন্ময়ে আইনা চাই আছে कौन है ये लोग कहाँ से आते हाय गाइस এয়া আমি গৈ আছো এয়া আমাৰ মৰমৰ তন্ময়ী এয়া আমাৰ মৰমৰ স্কাইটি এয়া আমাৰ মৰমৰ দীপশিখা এয়া আমাৰ মৰমৰ অংকিতা এটা আমি খোজকাঢ়ি গৈ আছো তাৰপৰা উঠিম আমি কিহত উঠিম বেটেৰী নাচনী বোলে তোমালোক নাচনী নেকি চাওঁ মানে অদ্ভুত বুলি হৈছে মানে পগলা বুলি হৈছে একদম আমাৰ কলেজ মই কি জানো বেগটো পৰি যাব বুলি তন্ময়ী মুখখনে চাই আনি দিছে আৰু লাগিছে নেকি হয় তন্ময় হাতখন অটোৱা বোলে তন্ময় হাতখন অটোৱা তুমি পৰিলে পৰি দিয়া হ'ব একদম মানে কৰোণা কথা আছে ন হাই হাই
মোৰ মোবাইলটো ছুইচ অফ হৈ গ'ল সেইকাৰণে আজি তন্ময় মোবাইলে বনাব লগা হৈছে বতৰটো বহুত বহুত বেছি বেয়া বৰষুণ দি আছে আৰু বেটেৰী নাই আমি খোজকাঢ়ি গৈছোঁ লাজে লাজে মোক এটা উলিয়াই দে নতুন 150 টকা কেইটকা লৈছে খোজকাঢ়ি খোজকাঢ়ি গৈ আছোঁ চাহ মোক সোমাব দিয়া মাজত সোমাব দিয়া বেটেৰী তোমালোকে কিবা এটা কোৱা আজি দিনটো কেনেকুৱা গ'ল কোৱা একদম কোৱা নাই আজিৰ দিনটো কি আজিৰ দিনটো মানে একদম বুঢ়ী বুঢ়ী লাগিছিলে যেতিয়া ওলাই আহিলোঁ একদম বৰষুণ দি টিপ বাৰিষা পানী হৈ গৈছে নেকি হ'ব যা যা এতিয়া যা ৰখিবি আৰু বালিঘৰ ৰৈ থাকিবিচোন ফাইনেলি খোজকাঢ়ি আমি পাইছোঁহি এতিয়া হোষ্টেল এতিয়া সৰু আমি আহি মেলি পালোহি পাই পিনে ভৰি হাত ধুলোঁ ভৰি হাত ধুই ভাত খালোঁ মোবাইলটো চাৰ্জ হৈ গ'ল সেইকাৰণে চাৰ্জত লগাই থৈ দিয়া আছে আৰু তন্ময় এতিয়া ভাত খায়েই আছে খাইছে ভাত সৰু আৰু হাঁহি উঠিছে নিদিওঁ প্লিজ তুমি এবাৰ এইফালে চাই দিয়া শুই উঠি ভ্লগটো আকৌ ষ্টাৰ্ট কৰিম বাই বাই এতিয়া বাজিছে 6:44 আৰু শুই উঠিলোঁ শুই উঠি মেলি এনেই বহি আছোঁ আৰু এইফালে আৰু দুজনী শুয়ে আছে এজনী উঠিছে আৰু লাহেকৈ চাহপানী খাওঁগৈ 7টা বজাত কোনে চাহপানী খাই পালোগৈ ভাতেই খায় আমি এতিয়া চাহপানী খাম তাৰপৰা খাই মেলি আকৌ শুই থাকিম আকৌ ভাত খাম আকৌ শুই থাকিম মোৰ চেনেল তন্ময় চুৰ কৰি লৈ গৈছিলে তাই ভাগৰ বিচনাৰ তলত আছে চাহপানী খাই মেলি ভাত খোৱা টাইমতে দেখাম আমি ভাতটো আজি কিহে খাওঁ আমি আজি ভাতটো কিহে খাওঁ আৰু দেখাব লাগিব গাইজ পিংকি বাই দেখাব আপোনালোকে চাব দেই গাইজ চাব দেই চাবই লাগিব খালি মুখ চুখ লগাই নিদিব লগালে আপত্তি নাই আমি খাই হোৱাৰ পাছত আপোনালোকে ভলগটো পাব বাই বাই এয়া কোন হয় এয়া দীপশিকা শুই আছে তাইৰ লগত চেনেল কিবা উল্টা হৈ আছে এয়া অটনে বা শুই আছে মোবাইল চাই আছে প্লেন একদম পকা ৰাস্তাটো লিখি এয়া তন্ময় শইকীয়া নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ভিডিঅ'টি আছে ইয়াতে সামৰণি মাৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব